সমূহ অসমবাসী ৰাইজক মই ভৰত চন্দ্ৰয়ে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এই কৰোনা ভাইৰাছ মহামাৰী ৰূপ লোৱাৰ বাবে সমগ্ৰ বিশ্বত কঁপি উঠিছে, সেইবাবে ৩ সপ্তাহ বন্ধ ঘোষণা কৰিছে। গতিকে আমি সম্পূৰ্ণৰূপে গৃহবন্দী হৈ পৰিছোঁ। সকলোৱে ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব, কোনেও যাতে ওলাই নাহে, তাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত নিজৰ লগতে আমাৰ আনৰ কাৰণেও ভাল, কিন্তু কিছুমান এনেকুৱা মানুহ আছে যি এদিন কামলৈ নগ'লে তেওঁলোকৰ ঘৰখন চলাত অসুবিধা হয়, কিন্তু ইমান দিন জানো থাকিব পাৰিব তেনেকৈ? এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কিবা এটা ব্যৱস্থা লোৱাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ বন্ধ হ'লে কাৰো অসুবিধা নহয়। কাৰণ যিটো কৰোনা ভাইৰাছৰ মহামাৰী ৰূপ লৈ আছে, যাতে আমাৰ অসমত এইটো প্ৰভাৱ নপৰে, তাৰ কাৰণে অসম চৰকাৰে আমাৰ ব্যৱস্থাটো গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত যাতে যিখিনি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মানুহখিনি আছে তেওঁলোকক যাতে সহায় কৰে, তেওঁলোকে খোৱা ব্যৱস্থা কৰি দিয়ে, আৰু যদিহে নিদিয়ে হয়তো বেমাৰতকৈ দুখীয়া শ্ৰেণীৰ মানুহখিনি লঘোণেহে মৰিব লাগিব। তেনে ক্ষেত্ৰত আমি সজাগ হোৱাটো উচিত, যাতে সকলোৱে সজাগ হয়, কোনেও ঘৰৰ বাহিৰত ওলাই যাতে নাহে, আৰু যদি কোনোবা বাহিৰত ওলাই আহে মাস্ক ব্যৱহাৰ কৰক, আৰু বাহিৰৰ পৰা ঘৰত সোমালে হাতখন যাতে ভালকৈ ধুই লৈ চেনিটাইজাৰ ব্যৱহাৰ কৰক। গতিকে অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মানুহখিনিক যাতে সোনকালে খোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। ধন্যবাদ। জয় আই অসম।